সোমবাৰে পবিত্ৰ ঈদ উল ফিতৰ। এমাহ ৰোজা ৰখাৰ অন্তত সোমবাৰে সকলো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল ফিতৰৰ নামাজ আদায় কৰিব। আৰু এই পবিত্ৰ ঈদ উল ফিতৰ উপলক্ষে ৰাজ্যবাসীলৈ কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মাদ্ৰাছাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আব্দুল্লাহ আহমেদে শুভেচ্ছা জ্ঞাপন কৰে। লগতে সকলোকে সামাজিক দূৰত্ব বজাই ৰাখি ঘৰতে নামাজ আদায় কৰি পবিত্ৰ ঈদৰ নামাজৰ অন্তত সকলোকে সমগ্ৰ বিশ্বৰ লগতে কৰোনা ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবলৈ মহান আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনায়। তাৰ উপৰিও দুখীয়া দৰিদ্ৰ লোকক পৰ্যাপ্ত পৰিমাণে সাহায্য প্ৰদান কৰিবলৈ আহ্বান জনায়। আসসালামু আলাইকুম রহমতুল্লাহি ওবারাকাতুহু। সদৌ অসম কৌমি মাদ্ৰাছা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা সমগ্ৰ দেশৰ লগতে ৰাজ্যবাসীলৈ পবিত্ৰ ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পবিত্ৰ ঈদ উল ফিতৰৰ এই নামাজৰ অন্তত যি সমূহীয়া দোৱা প্ৰতিজন ইমাম তথা মুছল্লিসকলক আমি অনুৰোধ জনাম যে এই বিশ্ব মহামাৰী কৰোনা ভাইৰাছৰ কাৰণে আমাৰ ইমামসকলে মুছল্লিসকলক লৈ দোৱা কৰিব আৰু এই দোৱাৰ পাছতেই ৰমজানৰ বাদত তথা ঈদ উল ফিতৰৰ পাছতেই এক স্বাভাৱিক জীৱন যাপন কৰাৰ যেন আল্লাহ পাকে সুবিধা দান কৰে। লগতে এইখিনিতে আমি অসমবাসী তথা ইছলাম ধৰ্মাৱলম্বী ৰাইজলৈ অনুৰোধ জনাইছোঁ যে আমি যি ধৰণে পবিত্ৰ জুমাৰ নামাজেই হওক বা 5 ওয়াক্ত নামাজেই হওক যি ধৰণে আমি পালন কৰি আহিছোঁ, আমি ঈদৰ নামাজো ঠিক তেনেকৈ পালন কৰিম। আমি ঈদৰ বজাৰ সমাৰ নকৰি আৰু আমি আগতেও আহ্বান জনাইছিলোঁ আৰু আমাৰ আহ্বান ৰক্ষা কৰি আমি দেখা পাইছোঁ আলহামদুলিল্লাহ বহু ভাই নিজৰ যিটো ঈদৰ যিখিনি কৰিবলগীয়া যিখিনি বজাৰৰ টকা পইচা, এইখিনি টকা পইচাৰে তেখেতলোকে গৰীব নিচলাসকলৰ কাৰণে তেওঁলোকে খা খৰচ কৰিছে। আমি তেখেতলোকলৈও শুক্ৰিয়া তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। ঈদৰ দিনাখনো যেন আমি এই দুখীয়া নিচলাসকলক পাহৰি নাযাওঁ। মোৰ পকেটত টকা ধন দৌলত আছে বুলি মোৰ লগৰ ঘৰৰ যদি কোনোবা এজন দুখীয়া মানুহে নিচলা মানুহে যদি এমুঠি ভাতৰ কাৰণে এটি বস্ত্ৰৰ কাৰণে যদি কান্দিব লগা হয়, তেনেহ'লে কালি কিয়ামতৰ দিনাখন আপুনি মই এই বস্ত্ৰৰ কাৰণে মোৰ এই দুখীয়া মোৰ পৰচী যিখিনি হক এই হক আদায় নকৰাৰ কাৰণে কালি কিন্তু মই আপুনি আল্লাহৰ ওচৰত জবাবদিহি হ'ব লাগিব। ধন্যবাদ।